हेलो गाइस की खबर आपनालोকৰ মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ মাই কি কৰি আছে চাওকচোন মাই মানে আজি আমাৰ লেজেটকা লুগে আছে ধুনিয়াকে আৰু চাওকচোন আমাৰ জেটকাডাল ইমান ধুনিয়াকে লাগে মাই ৰাতিপুৱা বতছিল চাওকচোন কি ধুনিয়াকে লাগছে আৰু এই মাই জেটকা লুগে আছে আমিও লুগম অলপ পিছত আমাৰ ইছুকো লুগে দিম মইও লুগম অলপ পিছত কাৰণ জেটকা দি আমাৰ ইছু ভাল পায় আমাৰ ইছুটো কৈ আছিল পৰীক্ষা শেষ নহতে হিনাইছো তাই লগৰ এজনী ছোৱালী তাৰমানে সেই দিছিল জেটকা দিছিল স্কুলত ইছুৰে কৈ আছিল মামুকো লুগে দিবা মামুকো মোক দিবা মোক বটি দিবাচোন ভৰিত তালাটো দিব তাৰপিছত মইহে বোলো পৰীক্ষাটো যাওক দিয়া তোমাৰ তাৰপিছত বটিম দে তোমাক দি দিম কথাটো আজি আৰু ইছু কৈ থকাৰ কাৰণে আজি মায়ে অলপ বটি দিলা বটি দি নিজে বটছিও পাছে নিজে ফাৰ্ষ্ট দিও আছে মানে লাগে না নালগে চাইছি আৰু যদি নালগে আৰু বেলেগকে ভালকে বটি দিব মায়ে মা ভালকে বটি দিব মায়ে তাৰমানে বটপা ধুনীয়াকে বটপা জানে আমাৰ মায়ে আৰু আমাৰ ইছু জেটকা দিয়াৰ কাৰণে ৰেডি হৈ আছে তাইও ৰখি আছে আমাৰ তাইয়ে জেটকা লুকাব বোলে শুনাইছো লুকাবা না চাওঁ কৈছা আঙুলি দা চাওঁ নহয় নকপালিছ আছে অভাই দিব চাওঁ আমাৰ ইছুক দি দিওঁ ৰ'বক ময়ো জেটকা তাৰপিছত ময়ো লাহেকৈ জেটকা লুকাব লাগিব কাৰণ নখত অলপ নখপালিছো আছে এখনি উঠে এতে জেটকা লুকাব লাগিব আৰু আমাৰ ইছুৰো আছে আজিকালি আমাৰ ইছু ডাঙৰ হোৱাৰ পৰা আৰু মই নিজে নখপালিচবিলাকো দিব নালাগে তাইয়ে দি দেই মোক তাই আমাৰ জানা হৈছে এতিয়া শুনাইছোঁ সিহঁতৰ কাম চিনাকি মুখখানে একেলগে দিবা না তোমাৰ এখাজাক লাগি দিবা না সেনেকৈ দিবা আঙুলি তাতে দিবা পাতাত ভাল বৰ্তা পাতাত ভাল এই মিক্সিত বুটলি আৰু কি জানে না মিক্সিত বুটলি এনেকৈ নহয় পানী দিব লাগে না মিক্সিত বুটলি কেনে আঙুলি দিবা বুয়া খেল থৈলা হয় এই মাথাত দিবা ভাল মিক্সিত বুটলি চুলিত দিবা ভাল ডালিমের নাংমান বসছি হনাই রাঙা থাঙা হাত ছাত আমাৰ ইছুকো ধুনীয়াকৈ জেটকা লুকাই দিলোঁ মই দেখে দিয়াচোন নাই যেনে এই চাকি ধুনীয়াকৈ জেটকা লুকাই দিলোঁ চাওঁ সেইখান হাতত দেখে দিয়াচোন কেনেকৈ যাবা তুমি জেটকা লুকাইছা দেখোন ভৰিটো কঁকালত ক'ত যাবা পাৰা তুমি যাবা তোমাৰ জেটকাখানি কিন্তু যাব এইজনী গেলে না মই কিন্তু নৰোঁ আৰু চাওকচোন ইছুক লগে দিয়াতে কেনেকৈ লাগছি মোৰো ইমান ধুনীয়াকৈ লাগে আমাৰ জেটকা দেল চাওকচোন এই দুটা আঙুলিত ইছুক লগাই দিয়া হোৱাৰ পিছত আৰু ময়ো লগালোঁ জেটকা ধুনীয়াকৈ আৰু ভৰিতো লগাইছোঁ আৰু এই ভৰিতো লগাইছোঁ জেটকা চাওঁ আপোনাৰ মায়ে আৰু আমাৰ ইৰলা খাই নালগিলাই সেনেকৈ মাৰ অলপ সময় থাকিলেহে লাগিল হৈ তাৰমানে আমাৰ ধৈৰ্য নাই পটকৈ ৰৈছে সেইকাৰণে নালগিলাই মাৰ আমি আৰু এতিয়াহে দিলোঁ দেখম দিয়ক আপোনালোকক কেনেকৈ লাগে আৰু চাওকচোন মোৰ ইয়াতে কেনেকৈ লাগছে লুগে দিওঁতে আৰু মোৰখিনি লুগতে এনেকৈ লাগছে আৰু এতিয়া নখত বা কেনেকৈ লাগে নাজানো দিয়কচোন ইৰৰ পিছত সুখলি ইৰৰ পিছতহে গম পোৱা যাব কালি আৰু তাৰপিছত ভিডিঅ'টো কৰাই নহ'ল কাৰণ দুয়োখন হাততে জেটকা লুগলোঁ চাওকচোন ইমান ধুনীয়াকৈ লাগছে কি ধুনীয়াকৈ লাগছে আৰু এইখন হাততো দুয়োখন হাততে জেটকা লুগোৱাৰ কাৰণে কালি আৰু ভিডিঅ'টো কেনেকৈ মোবাইলটো ধৰোঁ সেইকাৰণে কালি ভিডিঅ'টো নকৰিলোৱে চাওঁ দেখি দিয়াছোঁ তোমাৰ আমাৰ ইছুৰ সেনেকৈ লগা নাই কাৰণ তাই অলপ সময় সৰু ছোৱালী যে বেছি সময় থকাৰ ধৈৰ্য নাই
আজি বোলে আৰু দিব অলপমান আছে আজি আৰু বোলে দিব আৰু ভৰিটো দিছোঁ মই সেইকাৰণে আৰু আজি পুৱাৰ পৰা আৰম্ভ কৰিলোঁ ভিডিঅ'টো এনেকৈ জেটকাবিলাক দিলে এনেকৈ লাগিলে বহুত ভাল লাগে কিছুমান যে জেটকা নালাগে আমাৰ দেল কিন্তু ধুনীয়াকৈ লাগে চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আজি আমাৰ ৰাতিপুৱা চাহ টেকলি পিঠাই দি খাম এই বানাই আছোঁ টেকলি পিঠা টেকলি পিঠাই দি খাব লাগিব আজি ৰাতিপুৱা চাহ শুনাইছোঁ খাবা না তুমিও ভাল পাওঁ না খাই পাছে তোমাক যে চাহ দিছোঁ কিয় খোৱা নাই পাছে কি দেখো পান হ'লে দিয়ক আৰু অলপ মানে এটাই হ'ব এইখিনি নাৰিকল এটাই হ'ব আৰু ইয়াতে বানাই আছোঁ মই টেকলি পিঠা আজি ৰাতিপুৱা চাহ কাপ আমি টেকলি পিঠাই দি খাব লাগিব শুনাইছোঁ ঐ বাবা ও মা কি নাই টেকলি পিঠা একটু ডিলিট করুন না দেখো না চশমা পিন্ধে দিন তাৰপিছত আৰু ভিডিঅ' চাহ তাহ খাই তাৰপিছত ভিডিঅ' কৰাই নহ'ল কাৰণ ইটো সিটো কাম কৰোঁতে সময়খিনি গুচিয়ে যায় এতিয়া আৰু যাব আলছোঁ আমি মামাহঁতে আৰু ইছু যাব ইছু স্কুলৰ পৰা আহি পাইছে আইছোঁ আইজনী যাবা না তুমি আমি যাব আলছোঁ আমি যাওঁ মামাহঁতে এতিয়া আমি যাব আলছোঁ মা মই ইছু আৰু মায়ে মামাহঁতে যাওঁ যাই আছোঁ মামাহঁতৰ ঘৰত বেটাৰী গাড়ী আমি এতিয়া মামীহঁতৰ পৰা আহিলোঁ চাওকচোন সন্ধিয়া হৈ গ'ল আমাৰ ঈশ্বৰে যে সোনকালে টোপনি লাগিব আৰু পকেট পৰা যায়ে টোপনি লাগিব কাৰণ টোপনি অহা নাই না এতিয়া গলাই নেকি টোপনি লাগছে তাত মানে হে আজি যায়ে টোপনি আহিব আমাৰ ঈশ্বৰ সন্ধিয়া হ'লে ঘৰত যাই লওঁ এচব নালওঁ মামীহঁত ঘৰৰ পৰা আহি আৰু তাৰপিছত কাপোৰ চাপোৰ খুলি পেলাই ভৰি হাত ধুই ছাগাল তাগাল বান্ধি তাৰপিছত ইছুক বোলে আজি অলপমান জেটকা দি দিব লাগে চাওকচোন কালি দিছে আজি আৰু বোলে আৰু দি দিব লাগে অলপমান আছিল তাৰমানে জেটকা চাওকচোন আৰু আগৰখিনি দেখি দিয়াচোন হাতখন এনেকৈ চাওকচোন কালি এনেকৈ লাগছিল ইছুৰ আজি আৰু দি দিছোঁ ভালকৈ দেখি দিছোঁ কালি এনেকৈ লাগছিল আজি আৰু দি দিছোঁ অলপমান আছিল তাৰমানে আজি আৰু শেষ আৰু নাই আৰু শুনাইছোঁ দিলাই গোটেইখিনি মোৰ নিজৰ দিওঁতে আৰু ইছুক দি দিওঁতে চাওকচোন একেবাৰে কেনেকৈ একেবাৰে লাগছে ইছু এতিয়া সেনেকৈ দাঙি থকা হাত দুখন না কালিও সেনেকৈ অলপ টাইম থাকি তাৰপিছত ধুই আহিছোঁ তেনে হৈও দিয়কচোন আমাৰে অলপমান বিৰক্তি লাগে আৰু তামতো সৰু ছোৱালী বিৰক্তিটো লাগবই তাৰপিছত তাৰে কালি ভালকৈ নালগা দেখি মোৰ যে ধুনীয়াকৈ লাগছে সেইকাৰণে কালি তাইৰো ভালকৈ নালগা দেখি আৰু আজি আৰু তাইক বোলে দি দিবা লাগে সেইকাৰণে দি দিলোঁ ইছুকামান শুনাইছোঁ তেন্তে আজিলৈ আহিলোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন বাই বাই